নমস্কাৰ, আজি দিনটো ৰাখিবলৈ স্বাগতম জনাইছোঁ। মেঘ ৰাশি ফলাফল আপোনাৰ আকাংক্ষাসমূহৰ এটি সুগন্ধিত ধুনীয়া ফুলৰ দৰে ফুলিব। আপোনালৈ মোৰ এটা পৰামৰ্শ, আপুনি ধূমপান আৰু মাদক দ্ৰব্য সেৱনৰ পৰা এৰাই চলক। এইবোৰ আপোনাৰ স্বাস্থ্যৰ ওপৰত অপকাৰিতাৰ লগতে আপোনাক আৰ্থিকভাৱে দুৰ্বল কৰি তুলিব। সন্ধিয়া সময়ত বন্ধুৰ লগত কটোৱা সময়খিনি ভালভাৱে যাব। নিজৰ কথা প্ৰমাণ কৰিবলৈ গৈ আপুনি আজি আপোনাৰ সংগীৰ লগত কাজিয়া হ'ব পাৰে। অৱশ্যে আপোনাৰ সংগী বুজোৱাত আপুনি শান্ত হ'ব। আজি আনে আপোনাৰ কিবা বিষয়ে বেয়াকৈ ক'লেও আপুনি সেই বিষয়ে গুৰুত্ব নিদিব। আনকি আজি খালী সময়ত আপুনি কাৰো লগত লগ ধৰিব নিবিচাৰিব। সম্পূৰ্ণ একান্তভাৱে সময় কটাব বিচাৰিব। বৈবাহিক জীৱনৰ বহুত সমস্যা বঢ়া দিনৰ পিছত আপুনি আৰু আপোনাৰ লগৰীক আকৌ প্ৰেমৰ দিনকেইটা ঘূৰাই পাব। এই দিনটোত বন্ধুৰ অথবা পৰিয়ালৰ লগত শ্বপিং মলত গৈ কিছুমান অলপ ফূৰ্তি কৰা আৰু অকল নিজৰ খৰচৰ প্ৰতি অলপ মন দিয়াটো উচিত হ'ব। যিকোনো কামৰ বাবে বাহিৰত যোৱা সময়ত কপালত ৰঙা টিকা পৰিধান কৰিলে আপোনাৰ সফল হ'ব। বৃষ ৰাশি ফলাফল আপোনাৰ শাৰীৰিক অৱস্থা ভাল কৰিবৰ বাবে সুষম আহাৰ গ্ৰহণ কৰক। আপোনাৰ ভৱিষ্যতক সমৃদ্ধ কৰিবৰ বাবে আপুনি অতীতত যিমান অৰ্থ বিনিয়োগ কৰিছিল সেইবোৰ আপুনি ফলস্বৰূপে আজি ফল পাব। বন্ধুৰ লগত সন্ধিয়া অতিবাহিত কৰি সময় কৰা বজাৰে আপোনাক বহুত আনন্দ আৰু ৰোমাঞ্চক হ'ব। প্ৰেমৰ ধনাত্মক সংকেতে আপুনি পাব পাৰে। দিনৰ আৰম্ভণিত যিমানেই ক্লান্তিকৰ নহওক কেলৈ যেনেকৈ দিন আগবাঢ়ি যায় থাকিব তেনেকৈ আপোনাৰ ভাল ফলো প্ৰাপ্ত হৈ থাকিব। দিনৰ অন্তত আপুনি নিজৰ বাবে সময় পাব আৰু আপুনি কোনোবা ঘনিষ্ঠক লগ কৰি সময়ৰ সদব্যৱহাৰ কৰিব পাৰে। আপোনাৰ জীৱন নগৰী আগতেও এনেকুৱা ইমান ভাল অনুভৱ কৰা নাছিল, আপুনি তেখেতৰ পৰা এটা উপহাৰ লাভ কৰিব পাৰে। পৰিয়ালত কোনোবা সদস্যৰ লগত তৰ্কাতৰ্কি চলি থকাৰ বাবে ঘৰত অলপ অৱস্থাটো বেয়া ফালে ঢাল খাব। কিন্তু যদিও আপুনি নিজকে শান্ত ৰাখে, ধৈৰ্য ৰাখে, সকলো ভালে থাকিব। বটগছৰ শিপাত গাখীৰ দান কৰিলে আপোনাৰ সেই তিতি থকা মাটিৰ পৰা আপুনি কপালত তিলক লগালে আপোনাৰ স্বাস্থ্যৰ ওপৰত বহুত ভাল প্ৰভাৱ পৰিব। মিথুন ৰাশি ফলাফল আপোনাৰ হাঁহিমুখীয়া স্বভাৱে অন্যকো সুখী কৰিব। যদি আপুনি নিজৰ কলাত্মক প্ৰতিভা সঠিক ৰূপত ব্যৱহাৰ কৰে আপোনাৰ বহুত লাভ হ'ব। আপোনাৰ ব্যক্তিত্ব আৰু ব্যৱহাৰৰ জৰিয়তে আপুনি কিছুমান নতুন বন্ধু পাব। প্ৰেমিক যুগলে পৰস্পৰ পাৰিবাৰিক ভাৱনাসমূহ বুজিবলৈ চেষ্টা কৰক। এইটো এনেকুৱা এটা দিন যিটো দিন আপুনি নিজকে সময় দিব বিচাৰে কিন্তু সময় উলিয়াব নোৱাৰিব। যদি আপুনি অলপ চেষ্টা কৰে তেন্তে আজিৰ দিনটোত আপোনাৰ বৈবাহিক জীৱনৰ সকলোতকৈ বিশেষ দিন হিচাপে পৰিগণিত হ'ব। স্বাস্থ্য ভালে ৰাখিবৰ বাবে দৌৰাটো আপোনাৰ বাবে লাভদায়ক হ'ব, কাৰণ দৌৰাটো বিনামূলীয়া হোৱাৰ উপৰিও আপোনাৰ এটা ভাল শাৰীৰিক ব্যায়ামো হয়। বটগছৰ শিপাত গাখীৰ দান কৰক আৰু তাৰপিছত সেই তিতি থকা মাটিৰে কপালত আপুনি ফুট ল'লে আপোনাৰ স্বাস্থ্যৰ ওপৰত ভাল প্ৰভাৱ পৰিব। কৰ্কট ৰাশি ফলাফল শিশুৰ আপোনাৰ সন্ধিয়া সুখৰ সময়ত আপুনি অফিচত আজি চমক আনিব। ভাগৰুৱা আৰু হতাশা ভৰা দিনবোৰক আপুনি সামৰণি মৰা দিন আহি গৈছে। তাৰ বাবে আপুনি এক নৈশ ভোজন আয়োজন কৰিব পাৰে। ধাৰত পইচা বিচৰা মানুহক যিমান পাৰে গুৰুত্ব নিদিব। নাতি-পুতিৰ বাবে আজি আপুনি বহুত সুখ প্ৰাপ্ত কৰিব। আজি আপোনাৰ ধুনীয়া কামবোৰক দেখুৱাবলৈ আপোনাৰ প্ৰেম ভালকৈ ফুলিব। যদি আপুনি বিবাহিত হয়, আপোনাৰ সন্তানো আছে, তেন্তে আজি আপোনাক সিহঁতে আপুনি পৰ্যাপ্ত সময় নিদিয়াৰ বাবে অভিযোগ দিব পাৰে। আপোনাক সুখী কৰিবৰ বাবে তেওঁলোকৰ জীৱনত সংগীত বহুত চেষ্টা কৰিব পাৰে। আজি আপোনাৰ ব্যক্তিত্ব অন্য মানুহক নিৰাশ কৰিব পাৰে। সেয়েহে নিজৰ ব্যক্তিত্বক আপুনি এক ধনাত্মক পৰিৱৰ্তন অনা দৰকাৰ আছে। আৰ্থিক ৰূপে সফল হ'ব হ'লে মিহলি আটাৰ ৰুটি বনাই আপুনি চৰাই-চিৰিকটিক খাবলৈ দিব পাৰে। সিংহ ৰাশি ফলাফল অধিক যাত্ৰাই আপোনাক ভাগৰুৱা কৰি তুলিব। সাধাৰণতে নিজৰ পইচা বেলেগক দি কাৰো ভাল নালাগে, কিন্তু আজি আপুনি কোনোবা অভাৱী লোকক পইচা দি মনত শান্তি প্ৰাপ্তি কৰিব। আপুনি আপোনাৰ বাকী সময়ো সন্তানৰ লগত অতিবাহিত কৰিব বিচাৰে। লাগে ইয়াৰ লগত আপুনি কিবা বিশেষ একোৱেই নকৰিব নালাগে। আজিৰ দিনটোত আপোনাৰ প্ৰিয়জনৰ লগত কোনো ৰুক্ষ ব্যৱহাৰ নকৰিব, লগতে খঙো নকৰিব। একো কামেই অসম্ভৱ নহয় যদি আপুনি সেই কাম সমাধান কৰিবৰ বাবে মনোশক্তি গোটাই লৈছে। জীৱন নগৰী বেয়া হোৱা স্বাস্থ্যই আপোনাৰ বাবে সমস্যাৰ কাৰণ হৈ উঠিব পাৰে। যি কাম আপুনি আজি সম্পূৰ্ণ কৰিবলৈ সমৰ্থ সেই কাম আপুনি পেলাই নথৈ আপোনাৰ বাবে ভাল হ'ব। ওম শুক্ৰায় নমঃ এই মন্ত্ৰ জপ 11 বাৰ কৰিলে আপোনাৰ স্বাস্থ্য উন্নতি হ'ব। কন্যা ৰাশি ফলাফল আজি আপুনি ঊৰ্জা দি ভৰপূৰ হৈ থাকিব, কিন্তু কামৰ বোজাৰ বাবে অশান্তি অনুভৱ কৰিব। নতুন আৰ্থিক চুক্তিৰ অন্তিম আৰু মূল অৰ্থ আপোনাৰ পিনে আহিব পাৰে। কোনোবা ধাৰ্মিক স্থল অথবা তেনেকুৱা সম্বন্ধীয় ঠাইত যোৱাৰ সম্ভাৱনা আছে। কাৰোবাৰ প্ৰেমত সফলতা লাভ কৰিবৰ বাবে কল্পনাক সত্যত ৰূপায়িত কৰক। খালী থকা সময়ৰ সম্পূৰ্ণ আনন্দ লোৱাৰ বাবে লোকৰ পৰা দূৰ হৈ নিজৰ পচন্দৰ কাম কৰিব লাগে। এনেকুৱা কৰাৰ বাবে আপোনাৰ ধনাত্মক পৰিৱৰ্তন হ'ব। আজি আপুনি নিজৰ জীৱন নগৰী দৈবিক ৰূপ দেখা সৌভাগ্য পাব পাৰে। সম্বন্ধতকৈ ডাঙৰ আপোনাৰ আন এটা পৃথিৱী আছে আৰু এই পৃথিৱী আপোনাৰ ওচৰত আহিব পাৰে। জীৱনত ধনাত্মক চিন্তা আনিবলৈ দুখীয়া আৰু প্ৰয়োজনত থকা
মহিলাসমূহক সহায়ৰ হাত আগবঢ়াওক আৰু অপৰিসীম আপোনাক সেৱা আগবঢ়াওক। তুলা ৰাশিৰ ফলাফল সতেজ অনুভৱ কৰিবৰ বাবে ভালদৰে বিশ্ৰাম কৰক। আজি আপোনাৰ সহোদৰে আপোনাৰ পৰা আৰ্থিক সহায় বিচাৰিব পাৰে। তেওঁলোকক সহায় কৰি আপুনি আৰ্থিক বিপদত পৰিব পাৰে, যদিও অৱস্থা সোনকালে ভাললৈ আহিব। আপুনি বিবাদযুক্ত বিষয়সমূহ তৰ্ক কৰাৰ পৰা বিৰত থাকক, যি আপুনি আৰু আপোনাৰ প্ৰিয়জনৰ মাজত অসহজ ভাৱৰ সৃষ্টি কৰে। হঠাৎ প্ৰাপ্ত হোৱা এক সংবাদে আপোনাক সপোনত মিঠা অনুভূতি প্ৰদান কৰিব। গুৰুত্বপূৰ্ণ ব্যক্তিৰ লগত কথা পতাওঁতে তেওঁলোকৰ কথা মনোযোগ দি শুনক। আপোনাৰ জীৱনসংগিনী আপোনাৰ অনুভৱ কৰাব বিচাৰে যে স্বৰ্গই মৰ্ত্যতে আছে। আজি আপোনাৰ মনটোত প্ৰশান্তিয়ে ভৰি থাকিব, সেয়ে ঘৰতো ভাল পৰিৱেশ এটা বিৰাজ কৰিব। বিবাহিত জীৱনত সুখ কৰিবৰ বাবে যিকোনো ৰাজহুৱা গোহালিত সেউজীয়া ঘাঁহ আৰু গৰুক দান কৰক। বৃশ্চিক ৰাশিৰ ফলাফল আপোনাৰ হাস্যমধুৰ স্বভাৱে অন্যক এই সমতাৰ প্ৰতি আকৰ্ষিত কৰিব, কাৰণ আপোনাৰ এই স্বভাৱৰ জৰিয়তে তেখেতে বুজি পাব যে মানুহৰ আনন্দ বাহ্যিক বস্তুত নিহিত হৈ নাথাকে। আনন্দৰ এক অন্তৰ্নিহিত অনুভৱ যি আপোনাক দুখৰ সময়তো সুখৰ অনুভৱ কৰায়। আজি আপোনাৰ ধন হানি হোৱাৰ বহুত সম্ভাৱনা আছে, সেয়ে লেনদেনৰ লগত জড়িত কামবোৰত অধিক সতৰ্ক হোৱাটো বাঞ্ছনীয়। সামাজিক উৎসৱৰ সহযোগ কৰা এইটো আটাইতকৈ আপোনাৰ ভাল সুযোগ, যি আপোনাক প্ৰভাৱশালী ব্যক্তিৰ লগত অন্তৰ্গত আনিব। আপোনাৰ প্ৰিয়জনৰ লগত অলপ মতভেদ হ'ব পাৰে, লগতে আপোনাৰ লগৰীয়াক আপোনাৰ দৃষ্টিভংগী বুজাত সমস্যাৰ সন্মুখীন হ'ব পাৰে। আজি খালী থকা সময়ৰ সঠিক ব্যৱহাৰ কৰি পুৰণি বন্ধুসকলক লগত কৰা পৰিকল্পনা বনাব পাৰে। জীৱনসংগীৰ পৰা অধিক আশা আকাংক্ষা কৰাটো আপোনাৰ বৈবাহিক জীৱনত হতাশাৰ পিনে ঠেলি দিব। মিডিয়াৰ লগত জড়িত লোকসকলৰ বাবে আজি এটা ভাল দিন। কাঁহৰ গোলাকাৰ টুকুৰা এটা সেউজীয়া ৰঙৰ কাপোৰত বান্ধি ৰাখিলে আপোনাৰ আৰ্থিক স্থিতি সবল হ'ব। ধনু ৰাশিৰ ফলাফল প্ৰভাৱশালী লোকসকলে সহযোগে আপোনাক অধিক উৎসাহিত কৰি তুলিব। আৰ্থিকভাৱে আজি আপুনি সবল থাকিব। গ্ৰহ নক্ষত্ৰৰ উপস্থিতি আপোনাক আৰ্থিক উপাৰ্জনত বহুত বাট দেখুৱাব। ঘৰৰ কোনো এজন সদস্যৰ ব্যৱহাৰৰ কাৰণে আপুনি চিন্তিত থাকিব। আপুনি তেখেতৰ লগত কথা পাতিব লাগে। আপোনাৰ প্ৰেমত আজি দুখৰ বৰষুণ হ'ব পাৰে, যি আপোনাক আহত কৰিব। সামাজিক আৰু ধাৰ্মিক অনুষ্ঠানৰ বাবে আজি এটা ভাল দিন। যদি আপুনি নিজৰ জীৱনসংগীক সৰু সৰু কথাসমূহ গুৰুত্ব প্ৰদান নকৰে, তেতিয়া তেখেতে বেয়া পাব পাৰে। বন্ধুৰ লগত আজি কথা পাতি সময় ভালকৈ অতিবাহিত হওক, কিন্তু ফোনত বহুত সময় কথা পাতি থকাৰ বাবে আপোনাৰ মূৰ বিষ হ'ব পাৰে। শাক পাচলি অথবা ফল মূল আৰু ৰুটি আদি ৰাখিবলৈ বাঁহ বেতৰ অথবা আন এক জাতীয় বস্তু নিৰ্মিত পাচি অথবা ট্ৰে ব্যৱহাৰ কৰক। এই দৈনিক কামবোৰৰ পৰা ঘৰত সুখ শান্তি অটুট থাকিব। মকৰ ৰাশিৰ ফলাফল চকুৰ বেমাৰীসকলে প্ৰদূষিত ঠাইত যোৱাৰ পৰা সাৱধান হওক, কাৰণ ধোঁৱা আপোনাৰ চকুৰ বাবে হানিকাৰক আৰু সৰু সৰু কণাবোৰে আপোনাক চকুত অধিক ক্ষতি কৰিব। যদি সম্ভৱ হয় তেনে সূৰ্যৰ চোকা ৰশ্মিৰ পৰা চকুত বচাই ৰাখক। আৰ্থিক দৃষ্টিপিনেদি চাবলৈ গ'লে আপোনাৰ আজিৰ দিনটোত ঠিকেই যাব। আজি আপোনাৰ ধন লাভ হ'ব, কিন্তু ইয়াৰ বাবে আপুনি কষ্ট অপৰিহাৰ্য। আপোনাৰ লগত বাস কৰা লোকজনো আপোনাৰ নতুন ব্যৱহাৰৰ বাবে আপুনি অতিকৈ অসহ্য অনুভৱ কৰিব। আপোনাৰ হৃদয়ে আজি প্ৰেৰণাৰ ৰাগ বুকুত ধপধপনিৰ দৰে বজাব, কাৰণ আজি আপুনি প্ৰিয়জনৰ লগত গোটেই দিনটো ভালকৈ থাকিব। কাকো অৱগত নকৰাকৈ আপুনি আজি নিজকে সময় দিবলৈ ঘৰৰ পৰা বাহিৰলৈ গুচি যাব। আপুনি অকলেতো থাকিব, কিন্তু মনত শান্ত নহ'ব। মনত আজি বহুত চিন্তা আগাদিগাই কৰি থাকিব। জীৱনসংগীৰ লগত প্ৰেম, হাঁহি ধেমালি, আত্মীয়তা ইত্যাদি আজিৰ দিনটোত স্মৰণীয় হৈ ৰ'ব। আজি আপোনাৰ আত্মবিশ্বাসৰ দুৰ্বল হ'ব পাৰে। ইয়াৰ কাৰণ হ'ল আপোনাৰ দুৰ্বল ৰুটিন। দুখীয়াৰ মাজত গাখীৰ পেকেট বিতৰণ কৰিলে আপুনি মানসিক সন্তুষ্টি লাভ কৰিব। কুম্ভ ৰাশিৰ ফলাফল স্বাস্থ্যৰ যত্ন লওক আৰু ঘৰৰ বস্তুসমূহ ব্যৱস্থিতৰ ওপৰত ব্যৱহাৰ কৰক। ব্যৱসায়িক লাভে আজি আপোনাৰ বহুতো ব্যৱসায় মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হ'ব। সমস্যাসমূহক মগজুৰ পৰা দলিয়াই পেলাই দিয়ক আৰু ঘৰৰ সদস্য আৰু বন্ধুৰ মাজত নিজৰ স্থিতি শুধৰাবৰ বাবে চিন্তা কৰক। আপোনাৰ সাহসিকতাৰ আপোনাৰ প্ৰকৃত প্ৰেমৰ কৃতকাৰ্য হোৱাত সহায় কৰিব। কোনো খবৰ নিদিয়াকৈ আপোনাৰ কোনোবা দূৰৰ আলহী আপোনাৰ ঘৰত আহিব পাৰে, যাৰ বাবে আপোনাৰ মূল্যৱান সময় তেখেতে আপোনাৰ কৰোঁতে গুচি যাব। আপোনাৰ জীৱনসংগী আজি আপোনাৰ বাবে কিছু বিশেষ হ'ব। আপোনাৰ গুণবোৰ আজি আপোনাক বেলেগৰ মাজত প্ৰশংসাৰ পাত্ৰ কৰি তুলিব পাৰে। শ্বেতপুষ্পক কিছুমান পইচাৰ সহিতে পানীত প্ৰবাহিত কৰিলে আপোনাৰ ভাল স্বাস্থ্য অটুট থাকিব। মীন ৰাশিৰ ফলাফল আজি আপোনাৰ কাষত বহুত ঊৰ্জা অথবা শক্তি থাকিব, কিন্তু কামৰ অধিক হেঁচাই আপোনাক খিংখিঙীয়া কৰি তুলিব। অৰ্থনৈতিক দিশত শক্তিশালী হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। যদি আপুনি কাৰোবাক পইচা ধাৰলৈ দিছিল, তেন্তে সেই পইচা ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। ঘৰৰ বহুত দিনৰ পৰা পেলাই থোৱা বা কাম আজি অলপ সময় লৈ সম্পূৰ্ণ কৰিব পাৰিব। ৰোমাঞ্চ অধিক আনন্দদায়ী আৰু ৰোমাঞ্চক হ'ব। আজি আপুনি নতুন চিন্তাধাৰাৰে পৰিপূৰ্ণ হ'ব আৰু যি কামেই কৰিবৰ বাবে পচন্দ কৰিব, তাতে আপোনাৰ প্ৰয়োজনতকৈ অধিক লাভ হ'ব। আপোনাৰ চিনাকি মানুহৰ কিছু কামৰ বাবে আপোনাৰ জীৱনসংগীক আকৌ আপোনাৰ প্ৰেমত পৰি যাব পাৰে। ব্যৱসায়ত লাভ আজি ৰাশি ব্যৱসায়ৰ বাবে সোণোৱালী সপোন সঁচা হোৱাৰ দৰে হ'ব। খৰপকা আঙুঠি পৰিধান কৰিলে পাৰিবাৰিক জীৱনত সুখ লাভ হ'ব। ধন্যবাদ। যদি মোৰ চেনেলটো প্ৰথম আহিছে, প্লিজ লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব।
সঠিক সময়ত সঠিক ৰাশিফল পাবৰ কাৰণে বেল আইকনটো টিপি দিব। ধন্যবাদ।